অসমত ইমান টেলেণ্ট আছে আমি ইয়াত চব কৰিব পাৰোঁ উই কেন ডু এনিথিং আমি ইয়াতে মোৰ যেতিয়া ফাইটৰ ল'ৰা গোটেইসকল দেখোন মোৰ ইয়াৰে অসমৰ ল'ৰা 6 ফুট 4.5 ফুটৰ ল'ৰা মোকে চাপৰ লাগে সিহঁতৰ ওচৰত এই মস্ত ল'ৰা মিষ্টাৰ এছিয়া চাউথ পেচিফিক মিষ্টাৰ আছাম খুব ধুনীয়া ফিজিকৰ ল'ৰা গতিকে আমাৰ চব আছে এইটো বাহিৰৰ পৰা হায়াৰ কৰাটো দৰকাৰ চিনেমাখনৰ যিটো কাহিনী ৰূপকদাৰে কাহিনী তেওঁ বৰ সুন্দৰকৈ লিখিছে গতিকে মই খুব আশাবাদী যে এনেকুৱা ধৰণৰ ষ্টৰী এটা য'ত ফেমিলি ইম'চনেল মনবিলাকো আছে প্লাছ লগতে একশ্যন অৰিয়েণ্টেড বাইক ষ্টান্সৰ পৰা আৰম্ভ কৰি ফাইট একশ্যন ছিকুৱেঞ্চেছ য'ত ধেৰ ফাইটাৰ লৈ এটা ছিকুৱেঞ্চ এটা শ্বটতে আমি কৰিবলৈ চেষ্টা কৰোঁ এইটো নতুন ষ্টাইল হ'ব আমাৰ অসমত